আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। মানে বহুত দিন আপোনাৰ ভ্লগ বা এনেকুৱা ভিডিঅ' মানে কৰা নাছিলোঁ, তো ভাবিছোঁ মাজে মাজে ভ্লগ দিয়া কৰিম, তো আপোনালোকে ছাপোৰ্ট কৰি যাব। আৰু আজি মানে গুৱাহাটীত আপোনাৰ বহুত ফুট অভাৰ ব্ৰিজ আপোনাৰ বনাই আছে, আপোনালোকে দেখিছে 4-5খনমান এতিয়ালৈকে হৈছেও। তাৰমানে তাৰ ভিতৰত এখন বিশেষ মানে যিখন আপোনাৰ খানাপাৰা 6 মাইল যোৱা ৰাস্তাত সেইখন বনাইছে, মানে সেইখন মানে অলপ বিশেষভাৱে অসমীয়া যিটো আপোনাৰ বা মানে 50% বা আৰু আপোনাৰ 50% বেলেগ মেটেৰিয়েল দি বনাইছে। গতিকে আজি মানে সেইখনত যাম, সেইখনত মানে কেনেকৈ কি বনাইছে, কেনেকৈ কি কৰিছে গোটেইখিনি দেখাম। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা A to Z চাই থাকক। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এতিয়া আপোনাৰ গণেশগুৰি চাইডৰ পৰা যাই আছোঁ গাড়ীৰ ভিতৰতে, আৰু আপোনালোকে বৰ্তমান মিউজিকটো ফিল কৰক। আমি এতিয়া আপোনাৰ এই 6 মাইল ব্ৰিজ উঠিলোঁ, কাৰণ চাব পাৰে 6 মাইল ব্ৰিজ এরপর আর বেশি দূর নাই আপনার, কিন্তু বতরটো বেয়া হয়েছে আপনার, আর ঠিক নাই বরষুণ হইব পারে, একদম মেঘ দিয়ে হয়েছে। তো যাই আছো আমার সেই টায়ার হম উপর চাব পারে। তো আপনার লেফট সাইডে হল আপনার পাঞ্জাবাড়ি, সিধা আপনার খানাপাড়া। তো আপনার এখন চক লেফট সাইডে আপনার তাজ, আর তাজর লগতেই আপনার তেজর লগর গেটতেই আপনার এসে এইখন। আমি বর্তমান 6 মাইল সাইডৰ পৰা যাই আছোঁ কাৰণে আপোনাৰ থ্যাংকস ফৰ ভিজিটিং। ৰ'ব বৰষুণ হৈছে, ৰ'ব ভালকৈ কৈছোঁ আপোনালোকক 1 মিনিট। তো ফাইনেলি আহি পালোঁ আপোনাৰ, আহি গোটেই বৰষুণত জিকিলোঁ। চাব পাৰে বৰষুণ দিয়ে আছে আপোনাৰ গোটেই চাইডৰ ভাগে। তো আপোনাৰ এইখনে হৈছে আপোনাৰ ফুট অভাৰ খানাপাৰা যিখন। আপোনাৰ এইটো ৱেলকাম লিখা আছে, আপোনাৰ এইটো খানাপাৰাৰ পৰা আহিলে এইটো চাইড হ'ব 6 মাইল যোৱা চাইডত। মই এইটো চাইড বৰ্তমান থিয় হৈ আছোঁ, বাকী আপোনালোকক বেক কেমেৰাৰে ভালদৰে দেখাই আছোঁ। তো গতিকে চাই লওক, গোটেইখিনি মই একপিনৰ পৰা দেখাই আছোঁ আপোনাক। এইবিলাক গোটেই চব এইবিলাক অৰিজিনেল বা ডুপ্লিকেশ্যন নহয় গোটেইখিনি। আৰু আপোনাৰ লিফ্টটো মানে চাইডৰ ভাগে ব্যৱস্থা দিয়া হৈছে, ফুট লিফ্টটো দিয়া হৈছে, গতিকে চাই থাকক। তো আপোনাৰ চব সেইটো চত লেখা আছে ৱেলকাম টু গুৱাহাটী। আপোনাৰ খানাপাৰা চাইডৰ সেইটো চাইডৰ পৰা আহিলে এইটো আপোনাৰ লেখা হ'ব ৱেলকাম টু গুৱাহাটী। আৰু আপোনাৰ যিটো 6 মাইল চাইড যায় সেইটো চাইডত গ'লে আপুনি হ'ব থেংকস ফৰ ভিজিটিং, এইটো ৱেলকাম টু গুৱাহাটী, মানে এইটো মেইন গেট হৈছে। আৰু আপোনাৰ চক ইপিনে গোটেইখিনি দিয়া আছে, আমাৰ জাপিটো চক আৰু PWD গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত লিখা আছে। দুয়োটা গেটত এইটো আপোনাৰ এইটো আৰু সেইটো দুয়োটা আপোনাৰ চিৰিৰে যাব লাগে। ইয়াৰ পিছত যিটো আছে সেইটো লিফ্ট আপোনাৰ খানাপাৰা এইপিনে চিধা গ'লে 500 মিটাৰমান দূৰ চাব পাৰে। এইবিলাক চাব পাৰে, এইবিলাক আপোনাৰ গোটেই বাঁহেদিয়ে বনাইছে। আপোনাৰ যিমান চব বাঁহেদি বনাইছে, আপোনাৰ মাজতে এইটো খালি বালি চিমেণ্ট, এইটো পিছত বা আৰু আপোনাৰ জাতিটো আমাৰ মানে অসমীয়া সংস্কৃতি এটা মানে খুব সুন্দৰ নিদৰ্শন দেখা গৈছে। আৰু চিৰিৰে যায়, চিৰিৰে সেইটো খানাপাৰা সেইটো পৰা আৰু আপোনাৰ সেইখিনি
দিয়ে এইটো ফুট লিফ্ট যিটো সেইটো দিয়ে আৰু আপোনাৰ ইভাগে চাওক এইটো হৈছে আপোনাৰ ইলেক্ট্ৰিকেল লিফ্ট মানে চাৰিওখিনি সুবিধা দিছে আৰু এতিয়া আপোনালোকক মই মোবাইল দি কেইটামান টাইমলি ভিডিঅ' বনাই দিছোঁ কেনেকৈ বনাই কি কৰি মই মোবাইল দি বনাই দিছোঁ সেইকেইটামান মানে দিছোঁ আপোনালোক ভালকৈ চাই লওক ফাইনেলি আপোনাৰ আহি মানে বহুতেই ভাল লাগিছে কিন্তু মোৰ আৱাজটো অলপ মানে কমকৈ শুনিব পাৰে যিহেতু বৰষুণ দি আছে আপোনাৰ এই দেখিছে চাগে বৰষুণ পৰি আছে তো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকে যদি মানে এতিয়ালৈ অহা নাই এখনতো মানে আহি কিনে চাব পাৰে আৰু বহুত বঢ়িয়া বনাইছে এতিয়ালৈকেতো ভাত খাব পৰা অৱস্থা হৈছে যাতে কাইব মানে ইয়াত নিপিকৈ মানে তাৰ মানে অনুৰোধ জনালোঁ আৰু বিমল শিখৰ ভজনী খাই কিনে তো আহি কিনে খুবেই ভাল লাগিছে আপোনাৰ মানে চিনাৰী নাজাৰাই বেলেগ একদম আল্টিমেট আৰু মই টাইম লেপ কেইটা দি দিছোঁ সেইটো ভালদৰে চাই ল'ব কেনে আহিছে জনাব আৰু আপোনাৰ ফুড লিফ্টেৰে মই গৈ কিনে ভিডিঅ'টো এণ্ডিং কৰি দিম গতিকে কেনে লাগিছে ভিডিঅ'টো জনাব